নমস্কাৰ বন্ধুসকল, আপোনালোক আটাইকে মোৰ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এইফালে চাওকচোন, বৰষুণত তিতি গৈ ৰাতিপুৱাই কেক এটা আনিবলৈ গৈছোঁ, কাৰণ আজি আমাৰ দেহাৰ বাৰ্থডে হয়। আৰু কেকটো আনি নিদিলেতো একদম পূৰা ঠেপেচ লাগিয়ে যাব। আৰু আজিকালি ল'ৰা ছোৱালীক, আগতেতো আমি কেক কাটি নাপালোৱেই, আজিকালি ল'ৰা ছোৱালীক কিন্তু কেকটো নহ'লে নহ'বই। গতিকে সেয়া আনিলোঁগৈ ৰাতিপুৱাই। আৰু মাহীয়েকৰ দায়িত্ব যিহেতু বহুত বেছি, মাকৰ পিছতে মাহীয়েকৰ দায়িত্ব। আৰু সেয়া গৈ পাই তাক উইচ কৰি ল'লোঁ বাৰ্থডে। তাৰপিছতে কাপোৰ কানিখিনি সলাই ল'লোঁ, কাৰণ গোটেই তিতি গৈছিলোঁ। আৰু এইফালে আইতাক আৰু তাৰ দেউতাকৰ সৈতে ধুনীয়াকৈ বেলুনখিনি ফুলাই সজালে। তাৰপিছতে এয়া খোৱা বোৱা যোগাৰ ইফালে চলি আছে, তাতে ময়ো লাগি দিলোঁ। আৰু এইফালে এয়া ধুনীয়া কেকটো হৈছে আমাৰ অংকিতা বাই বনোৱা। আৰু অংকিতা বাই বহুত ধুনীয়া টেষ্টি কেক বনায়, আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। আৰু সকলোৱে নবৌহঁতে এইফালে ধুনীয়াকৈ কাটি কৰি পাচলি ৰেডি কৰি দিলে। সকলোৱে যা যোগাৰ কৰি ধুনীয়াকৈ হৈ গ'ল কামখিনি। আৰু এইফালে তাৰ মাজতে আকৌ বাৰ্থডেৰ কেক কাটিং। আৰু যিহেতু বাৰ্থডে বুলি ক'লে এই পৰ্বটোৰ বিশেষ এটা বিশেষ, আৰু এইটো নহ'লে নহ'বই। কেক কাটিং কৰিলোঁ। আৰু কিন্তু তাৰ লগৰখিনি নাছিলে মানে স্কুল যিহেতু খোলা বাৰ, সেইকাৰণে আহিব নোৱাৰিলে। গতিকে দেৰিকৈ হ'লেও তাৰ লগত, কিন্তু ইয়াৰ আকৌ লৰালৰি হৈ আছে ন, সেইকাৰণে কেকটো কাটি দিয়া হ'ল। তাৰপিছতে এইখিনি এইফালে ধুনীয়াকৈ পুৰিখিনি বনালোঁ, ধুনীয়াকৈ ফুলাই একদম বৰ ধুনীয়া হৈছিলে কালি খাবলৈ। আৰু এইটো আচলতে কালিৰ ভিডিঅ', কাৰণ ইমান ভাগৰ লাগিলে দিনটো, সেইকাৰণে ভিডিঅ'টো দিবলৈও নহ'লগৈ, নোৱাৰিলোঁগৈ। আৰু দিনটো যিহেতু বহুত কামত লাগি থাকিলোঁ, দিনটো অকণমান বহিবলৈও টাইম নোহোৱা নিচিনা হ'ল। গতিকে সেইখিনি কৰি মেলি ধুনীয়াকৈ ৰাতি এয়া ভাগৰত একদম অৱস্থা বেয়া হৈ গৈছে। গতিকে এতিয়া আহিছোঁ, বাই।